আমাৰ আটাইতকৈ অসমৰ পুৰণি যিসকল জনগোষ্ঠী কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰি ক'ব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়, আমি অসমীয়া জাতি আপোনালোকৰ লগত আছোঁ। আপোনালোকৰ প্ৰতিটো সাংবিধানিক ৰাজনৈতিক ভূমি আৰু ভাষা সংস্কৃতি অধিকাৰ নিৰাপত্তা নিশ্চিত হ'বই লাগিব। আপোনালোক কেতিয়াও অকলশৰীয়া নহয়। হয়, জনগোষ্ঠী হিচাপে আপোনালোক কাৰ্বি, কিন্তু অসমীয়া হিচাপে আমি এক ককাই ভাই, আমি একে জাতি। আমি বুকুত হাত থৈ কৈছোঁ, কাৰ্বিসকলক অকলশৰীয়া বুলি ভাবি কোনোবাই আক্ৰমণ কৰিব, সেই XYZ যোনে নহওক লাগিলে কাকো সহ্য কৰা নহ'ব। আৰু আমি আটাইতকৈ আচৰিত হৈছোঁ, উত্তৰ পূৰ্বাঞ্চলবাসীক চাইনিজ বুলি তুচ্ছ তাচ্ছিল্য কৰে একাংশ ভাৰতীয়ই। সেই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছিলোঁ, দেখি আহিছিলোঁ। কিন্তু অসমৰ মাটিত থিয় হৈ কোনোবাই আমাৰ জনগোষ্ঠীয় ভাইসকলক চাইনিজ বুলি উপলুঙা কৰিব, এই কথা কেতিয়াও সহ্য কৰা নহ'ব। যিসকলে কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। ভিডিঅ' অসমৰ ৰাইজৰ মোবাইলে ভাইৰেল হৈ আছে। আমাৰ কাৰ্বি ভাইসকলক, অসমৰ আটাইতকৈ আদিম জনগোষ্ঠী আমাৰ ভাই ভনীসকলক গো বেক ধ্বনি দিবলৈ ক'ত সাহস পালে? ইয়াৰ উত্তৰ আমাক লাগিব। আজি আপোনালোকে চাওক, তেওঁলোকে কি কৈছে? তেওঁলোকে কৈছে যে আমাক যি সাংবিধানিকভাৱে অধিকাৰ দিয়া হৈছে, আমাক যি ৰাজনৈতিকভাৱে অধিকাৰ দিয়া হৈছে, সেই অধিকাৰ আমাক সুৰক্ষিত কৰিব লাগিব। সেইটো তেওঁলোকৰ অধিকাৰ, সেই আমি সকলোৱে বুজি পাব লাগিব যে সেই আমাৰ অধিকাৰ, আৰু সেই অধিকাৰ নিশ্চিত কৰিবই লাগিব। তেওঁলোকৰ মাটিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ। তেওঁলোকৰ 26টা চিটত কেৱল 7টা চিটতহে তেওঁলোকে আজিকালি নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে। বাকীসকল তেওঁলোকৰ হাতৰ পৰা গ'ল। তেওঁলোকৰ নিজৰ প্ৰতিনিধিজন তেওঁলোকৰ নিজৰ নহয়। গতিকে এইখিনি কথা অসম চৰকাৰে আলাপ আলোচনাৰ মাজেদি কাৰ্বিসকলৰ মৰ্ম বেদনা বুজক। কাৰ্বিসকলৰ পক্ষত আপোনালোক আছে? নিশ্চিতভাৱে জনগোষ্ঠীয় লোকৰ ওপৰত আক্ৰমণ কৰিলে কোনো ভূমিপুত্ৰই সহ্য কৰিব নোৱাৰে। আজি মই কৃষক মুক্তি বা ছাত্ৰ মুক্তি বুলি নহয়, এগৰাকী অসমীয়া হিচাপে শিৱসাগৰ মাটিৰ পৰা কৈছোঁ যে কাৰ্বিসকল অকলশৰীয়া নহয়। আমাৰ আটাইতকৈ অসমৰ পুৰণি যিসকল জনগোষ্ঠী কাৰ্বি ভাই ভনীসকলক আশ্বস্ত কৰি ক'ব বিচাৰিছোঁ যে আপোনালোক অকলশৰীয়া নহয়, আমি অসমীয়া জাতি আপোনালোকৰ লগত আছোঁ। আপোনালোকৰ প্ৰতিটো সাংবিধানিক ৰাজনৈতিক ভূমি আৰু ভাষা সংস্কৃতি অধিকাৰ নিৰাপত্তা নিশ্চিত হ'বই লাগিব। আপোনালোক কেতিয়াও অকলশৰীয়া নহয়। হয়, জনগোষ্ঠী হিচাপে আপোনালোক কাৰ্বি, কিন্তু অসমীয়া হিচাপে আমি এক ককাই ভাই, আমি একে জাতি। আমি বুকুত হাত থৈ কৈছোঁ, কাৰ্বিসকলক অকলশৰীয়া বুলি ভাবি কোনোবাই আক্ৰমণ কৰিব, সেই XYZ যোনে নহওক লাগিলে কাকো সহ্য কৰা নহ'ব। আৰু আমি আটাইতকৈ আচৰিত হৈছোঁ, উত্তৰ পূৰ্বাঞ্চলবাসীক চাইনিজ বুলি তুচ্ছ তাচ্ছিল্য কৰে একাংশ ভাৰতীয়ই। সেই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছিলোঁ, দেখি আহিছিলোঁ। কিন্তু অসমৰ মাটিত থিয় হৈ কোনোবাই আমাৰ জনগোষ্ঠীয় ভাইসকলক চাইনিজ বুলি উপলুঙা কৰিব, এই কথা কেতিয়াও সহ্য কৰা নহ'ব। যিসকলে কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। ভিডিঅ' অসমৰ ৰাইজৰ মোবাইলে ভাইৰেল হৈ আছে। আমাৰ কাৰ্বি ভাইসকলক, অসমৰ আটাইতকৈ আদিম জনগোষ্ঠী আমাৰ ভাই ভনীসকলক গো বেক ধ্বনি দিবলৈ ক'ত সাহস পালে? ইয়াৰ উত্তৰ আমাক লাগিব। আজি আপোনালোকে চাওক, তেওঁলোকে কি কৈছে? তেওঁলোকে কৈছে যে আমাক যি সাংবিধানিকভাৱে অধিকাৰ দিয়া হৈছে, আমাক যি ৰাজনৈতিকভাৱে অধিকাৰ দিয়া হৈছে, সেই অধিকাৰ আমাক সুৰক্ষিত কৰিব লাগিব। সেইটো তেওঁলোকৰ অধিকাৰ, সেই আমি সকলোৱে বুজি পাব লাগিব যে সেই আমাৰ অধিকাৰ, আৰু সেই অধিকাৰ নিশ্চিত কৰিবই লাগিব। তেওঁলোকৰ মাটিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ। তেওঁলোকৰ 26টা চিটত কেৱল 7টা চিটতহে তেওঁলোকে আজিকালি নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰিব পাৰে। বাকীসকল তেওঁলোকৰ হাতৰ পৰা গ'ল। তেওঁলোকৰ নিজৰ প্ৰতিনিধিজন তেওঁলোকৰ নিজৰ নহয়। গতিকে এইখিনি কথা অসম চৰকাৰে আলাপ আলোচনাৰ মাজেদি কাৰ্বিসকলৰ মৰ্ম বেদনা বুজক। কাৰ্বিসকলৰ পক্ষত আপোনালোক আছে? নিশ্চিতভাৱে জনগোষ্ঠীয় লোকৰ ওপৰত আক্ৰমণ কৰিলে কোনো ভূমিপুত্ৰই সহ্য কৰিব নোৱাৰে। আজি মই কৃষক মুক্তি বা ছাত্ৰ মুক্তি বুলি নহয়, এগৰাকী অসমীয়া হিচাপে শিৱসাগৰ মাটিৰ পৰা কৈছোঁ যে কাৰ্বিসকল অকলশৰীয়া নহয়।